হেল্ল' ছাৰ আপোনাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছিল ছাৰ আপোনাক মই অফিচত লগ পাম নেকি ঠিক আছে ছাৰ মই আপোনাৰ ঘৰত যাই আছোঁ অ'কে ছাৰ कौन? ओ तुम्ही আরে তুমি থিয় হৈ কিয় আছা বহা ইয়াতে ছাৰ মোৰ হাজবেণ্ডৰ মানে বেমাৰ হৈছে ডক্টৰে মানে অতি সোনকালে অপাৰেশ্যন কৰিব দিছে নহ'লে আৰু ছাৰ মোৰ হাতত পইচা অলপো নাই এইখিনিয়ে প্লিজ আপুনি মোক সহায় কৰক ঠিক আছে সহায় কৰিম কিন্তু ইয়াৰ সলনি তুমি মোৰ কাৰণে কি কৰিবা আপোনাৰ কাৰণে কি কৰিব পাৰে মোৰ লগত আপোনাক দিবলৈ কিনো আছে তোমাৰ লগততো দিবলৈ বহুত কিবা কিবি আছে মই আচলতে অতি দুখীয়া তিৰোতা গতিকে মোৰ হাতত দিব লগা একো নাই আছে দিব লগা বহুত আছে নাই ছাৰ মোৰ লগত একো নাই আছে তোমাৰ লগত বহুত কিবা কিবি আছে ছাৰ মোৰ লগত কি আছে মই বুজা নাই ঠিক আছে মই তোমাক বুজাই দি আছোঁ ছাৰ এইবোৰ আপুনি কি কৰিছে ছাৰ মোৰ হাতখন প্লিজ এৰি দিয়ক ছাৰ মই পইচাৰ কাৰণে আহিছোঁ আপোনাৰ ওচৰত প্লিজ ছাৰ এৰি দিয়ক ছাৰ ঠিক আছে যোৱা তুমি তোমাৰ হাজবেণ্ডৰ শ্ৰদ্ধাঞ্জলিত মোক মাতিবা হা যোৱা যোৱা ছাৰ বৰ্তমান মোৰ হাতত পইচা অলপো নাই মই কোনোবিধে হাজবেণ্ডে হেৰুৱাব নোৱাৰোঁ ছাৰ আপুনি যি ইচ্ছা তাকেই কৰক মোৰ পইচাৰ খুব প্ৰয়োজন ছাৰ মোৰ হাজবেণ্ডক হেৰুৱাব নোৱাৰোঁ ঠিক আছে ব'লা ছাৰ প্লিজ চি এয়া মই কি কৰিব ওলাইছোঁ আজি যদি মোৰ ভণ্টি বা ৱাইফৰ লগত কোনোবাই এনেকুৱা কৰে তেতিয়া মোৰ কেনেকুৱা লাগিব চি মই ইমান নিষ্ঠুৰ Thank you.